নমস্কাৰ, মই পলি হাজৰিকা। আবৃত্তিৰ ৰূপত আপোনালোকলৈ আগবঢ়ালোঁ কবি ৰক্তিম তামুলীৰ এটি কবিতা, লাইট, কেমেৰা, একশ্যন। A heap of broken images where the sun beats and the dead tree gives no shelter, the cricket no relief, and the dry stone no sound of water. Light, roll, camera and action. Boom boom, beep beep, boom boom, beep beep. উদ্ভাসি উঠিল ঠাই টুকুৰা, স্ফটিকৰ দৰে জিলিকি উঠিল দুখৰীয়া ছবিবোৰ। কিছু ফ্লেশ্ববেক, কিছু স্থিৰ চিত্ৰৰ দৰে স্থবিৰ ক'লা বগা, আৰু কিছু ইজেলৰ কেনভাছৰ দৰে ৰঙীন কলাজ। ৰজাই হুকুম দিছে এদিন চেদিম বাই, কি হুকুম দিছে এদিন চেদিম বাই, ছোৱালী এজনী খুজিছে এদিম চেদিম বাই। আঘোণৰ সোণ বৰণীয়া ৰ'দ পিঠিত লৈ দৌৰি যায় তাই, আকাশ তাই, নদী তাই, বিজুলীৰ শৃংগাৰ তাই। ঈগলৰ পাখিত ওলমি ৰয় তাইৰ এবুকু জেতুলী পকীয়া হাবিয়াস। তাইৰ আঙুলিৰে বৈ যায় এখন ভৰুণ নদী, এডৰা ধাননি, সোণ পৰুৱাৰ আঙুঠি। ছাগলী খেদাই ফুৰা ঘাঁহনিত গুই সাপৰ কণী, চমকি উঠে তাই শীতল পৰশত। সেয়া কাৰ খিলখিল হাঁহি। ঘাঁহনিৰ মাজত ক'লা অজগৰে গিলে তাইক, ভৰিৰ পৰা লাহে লাহে ভাহি আহে গুণগুণনি। আই মোৰ ভৰি কুটেকুটাই, আই মোৰ জোৱাই নুপুৰ পিন্ধাই, আই মোৰ কঁকাল কুটেকুটাই, আই মোৰ জোৱাই মেখেলা পিন্ধাই। শস্যডৰা গৰ্ভৱতী হৈ উঠিল হঠাৎ। কোনেও নাজানিলে কোনে ৰুলে তাইৰ বুকুত কাঁইটীয়া কেকটাছ। মাথো ঘাঁহনিডৰা তেজৰ ডোঙাত পৰি ৰ'ল। হঠাৎ চিঞৰি উঠিল পৰিচালকে, কাট। শান্ত হ'ল সকলো। মাথো তাইৰ দুচকুত দুটোপাল চকুলো বিৰিঙি ৰ'ল।